Hello guys, welcome to my channel. সদায় তো বাগানে দেখাই আছো, আজি অলপ পথাৰ দেখাই আছো। তো থাম্বনেল চাই দেখিছে ক'ত গৈ আছো। তো বেছি কথা নকৈ বলক গৈ থাকো আৰু। আগলে ভিডিঅ'টো চাই থাকিব কি দেখাও। ৰ'দটো পুৰা মানে ফুল ভল্টেজত ওলাইছে আৰু গাঁৱৰখিনি চালিয়া আগালে। Yo পুৰা থেতলা থেতলি তো গৈ আছো আৰু চালিয়াকে। এতিয়া পাই গ'লো সেই নখাত এবি এক স্পীড ব্ৰেকাৰ। এইটো হ'ল বৰনামঘৰ, কিবা পাতিছে চাগে। ৰাস্তাটো অলপ বেয়া হৈ আছে, তো এইটো পাভযোৰাই গৈ আছে আগত। আৰু বেছি দূৰ নাই, বকৰি হাতো। अबे साले এইটো এটা নামঘৰ, কৃষ্ণ ভগৱান। ভিউটো চাওক গাইজ। তো এইফালে ওলাই আছে, দেখিছে চাগে অকণমানকৈ মৈদাম বুলি কয় এইটো। এইফালে চাই লওক, চবফালে পথাৰে পথাৰ। আনদিনা সদায় বাগান দেখি, আজি পথাৰ চাওক। ज़्यादा दूर नहीं है, थोड़ी देर में पहुंच जाऊंगा। बेसी हिंदी কথা ক'ব নাজানো আৰু টুকুন জানো। समझ रहे हो? গৰমটো বহুত আৰু পুৰা ফটাফটি ৰ'দ। এইখন চাওক, পালংগে বেছি দূৰ নাই আৰু। रहा नहीं जाता, तड़प ही ऐसी है ना। আৰু বাচ্চাই লওক, ৰাস্তা দেখো কাটিং। এই সৰু মোৰ পাহাৰ। গাঁৱৰ ভিতৰে গৈ আছো। ৰাস্তাটো কোনবাত আছিলে, এইটো আছিলে নেকি? তো ইফালে সোমাব লাগিব এতিয়া। কেনে খাতৰা জেগাতে সোমাবলগীয়া আছে। তো পাইছোঁগে মানে পালোঁগৈ আৰু। ৰাস্তাৰ মাজত এইখিনি কি হ'ব? এণ্ট্ৰি কৰি দিয়া হে। মৈদাম বুলি কয় এইটো। পুৰা একদম মানে পাহাৰখনৰ নিচিনা বনাই থৈছে। আগতে আহিছোঁ বাৰু, তো আজি ভিডিঅ' এটা বনাওঁ বুলি আহিলোঁ। স্কুটিখন চাহৰ জেগাত থৈ লওঁ, তাৰপিছত ভালকৈ দেখাই আছোঁ। তো গাইজ দেখিছে, আমি এতিয়া পাই গ'লোহি। এইটো চাওক, পাহাৰখনৰ নিচিনা লাগিছে হয় নাই? তো জেগাখিনি চাই লওক কি ধুনীয়া। এইফালে পদুম ফুলৰ গছ, এইফালে এটা আছে, সেইটো বৰ মেছলো বুলি কয়। এইটো আৰু সৰু মেছলো, তিনিটা আছে। সেইফালে এটা আছে সৰুকৈ। তো চাই লওক, পাহাৰখনৰ নিচিনা। পুৰা ধুনীয়াকৈ আছে। তো আমাৰ ঘৰৰ ওচৰে পাঁজৰে ইমান ধুনীয়া জেগা আছে, এইবোৰকে সেইকাৰণে দেখাই আছোঁ আৰু। এতিয়া কমপ্লিট মানে পুৰা পাহাৰখনৰ নিচিনা দেখাইছে আৰু। দেখিছেই কি ধুনীয়া লাগিছে। ওপৰত গছ, লোকেল পাহাৰ বুলি ক'ব পাৰি। তো সেইফালে এবাৰ গৈছোঁ, ফাৰ্ষ্ট সেইটো উঠিম, তাৰপাছত আহি এইটোত উঠিম। ৰ'দটো পুৰা দিছে আৰু ফাটাফাটি। এইফালে ধান খেতিয়ে কৰা হয়। লোকেশ্যনটো মানে পুৰা ধুনীয়া আৰু এবাৰ আহিব পাৰে ইয়াত। ধুনীয়া এটা লোকেশ্যন, পাহাৰৰ ফিল্ড ল'ব পাৰে আৰু লোকেল পাহাৰ। এইখিনি অলপ চাফা কৰা হ'লে আৰু ভাল লাগিলেহেঁতেন। তো ওপৰৰ পৰা জেগাখিনি এনেকুৱা, মাজত এটা খাল আছে,
খাল নহয় পুখুৰীও দ চাগে বহুত দেখিছে এইটো জেগাখিনি চাই লওক ওপৰৰ পৰা কি ধুনীয়া লাগি আছে চাই আনটো এবাৰ দেখাই দিছোঁ তো লৈ ইফালে গৈ চাওঁ কি আছে চব দেখাই আছোঁ ইফালে আছে বাগান তো এইটোৰ পৰা নামি যাওঁ আৰু ইটোত উঠোঁগৈ এবাৰ গৈ থাকোঁ জেগাটোতো চালিয়াই আছে তাৰ পৰা পথাৰৰ ভিউটো পূৰা মজাকৈ দেখি থাকে ইয়াতো এটা খাল আছে আৰু পূৰা ভাগৰ লাগিছে এই পথাৰৰ ভিউটো চাওক ওপৰৰ পৰা তো গাইজ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু